हेलो एवरीवन अस्सलामु आलैकुम रुहिस ब्लगলৈ আপোনালোকক জনাইছো পুনৰবাৰৰ বাবে স্বাগতম। তো বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ মই আৰু এটা নতুন ভিডিও লৈ আহিছো। ইমান দিনে ভিডিও আপলোড কৰিব পৰা নাই কাৰণ মোৰ এক্সাম আছিল, সেশনাল এক্সাম হৈ গল, তাৰ পিছত এসাইনমেন্টৰ চাপ আছিল, সেই কাৰণে ভিডিও আপলোড কৰিব পৰা নাই। তো এতিয়া ঈদ বুলি কথা এই কাৰণে ভাবিলো যে এটা ব্লগটো হ'বই। তো এতিয়া আজি যাই আছো মই মন্দিয়া বজাৰত শ্বপিং কৰিবৰ কাৰণে। তো এইখিনিতে আপোনালোকক মই মোৰ তৰফৰ পৰা আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো হ্যাপি ঈদ মুবাৰক অল অফ ইউ গাইজ। এতিয়া মই যাই আছোঁ আপোনালোকৰ লগত একদম বজাৰত যাই দেখা হৈ আছে। তো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব। A few moments later. তো ফাইনালি এতিয়া মন্দিয়া বজাৰত উপস্থিত হৈছোঁ সেই নতুন দোকানটোৰ সন্মুখত। এতিয়া সেই দোকানটোত যাম। ইয়াতে আমাৰ ক্লাছমেটসকলৰ লগত দেখা হৈ গ'ল এইখিনিতে। কি খবৰ? ভালো। এতিয়া শ্বপিং কৰিব আহিছে নেকি? হয় আহিছো। তাতে এটা দোকান হৈছে নতুনকে খুলিছে, ভাবিছো তাতে যাম। সবে কৈ আছে তাতে বোলে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছে। এতিয়া ইহঁত দুটাক মই বিদায় দিছোঁ। টাটা টাটা। ফাইনেলি এতিয়া মই সেই দোকানৰ পিনে যাই আছোঁ। এই দোকানটোত যাম এতিয়া। বিল্ডিঙৰ ওপৰত হয়। এতিয়া আমি যাই আছোঁ। এতে নতুনকে দোকান এটা খুলিছে, আমি তাতে আহিছোঁ। তো আপোনালোকে চাই থাকক, মই এতিয়া ভিতৰৰ ফালে যাই আছোঁ। কিবা কিনিম আৰু ঈদ বুলি কথা। দাদা কি খবৰ? গৰমৰ মাজত কাপোৰ বিক্ৰী কৰি আছে, কেনে যাই আছে? তো নতুনকে দোকান খুলিলে কেনে চলি আছে? চলিছে ঠিকে ন? কিবা কিনিব আহিছোঁ, ওলাই দিয়ক। তো দাদাই আমাক এটা এটাকৈ কাপোৰবোৰ দেখুৱাই আছে আৰু আমি সেই কাপোৰবোৰ মানে চাই আছোঁ। এতিয়ালৈকে চইচ কৰা নাই। আপোনালোকেও চাই থাকক মই কোনটো ড্ৰেছ চইচ কৰোঁ। তো তাতে এটা ট্ৰায়েল ৰুম আছে আৰু দাদাই আমাক বহুতকেইটা কাপোৰ দেখালে। তাৰ পৰা মই এটা চইচ কৰি এতিয়া ট্ৰায়েল ৰুমত ট্ৰাই কৰিব যাম। তো আপোনালোকে চাই থাকক। তো ফাইনেলি মই এই ড্ৰেছটো চইচ কৰিছোঁ। তেতিয়াতো মই ট্ৰায়েল ৰুমত আহি ট্ৰাই কৰিছোঁ। চাওক ধুনীয়া লাগিছে মোৰ ওচৰত। পিংক, হোৱাইট পিংক ভাল লাগিছে। তো ড্ৰেছটো আপোনালোকৰ ওচৰত কেনে লাগিল আপোনালোকে কমেণ্টত জনাব। মই আপোনালোকক একদম ওচৰৰ পৰা দেখাই আছোঁ। চাওক ভাল লাগিছে মোৰ ওচৰত। আৰু কাপোৰটো কটনৰ হয়, কটনৰ কুৰ্তি ছেট। মোৰ ওচৰত বহুত ভাল লাগিছে। তো এতিয়া ওলাই যাম। তো মই আপোনালোকক দোকানটো চাৰিওফালে এপাক ঘূৰাই দেখুৱাই আছোঁ। আপোনালোকে চাওক এয়া নতুনকৈ দোকানটো হৈছে। এইটো বোধহয় কলেজ ৰোডৰ সন্মুখত হ'ব। মই পিছত লোকেশ্যনটো জানি ল'ম দাদাৰ পৰা। পিছফালৰ দাদাটো একদম পুৰা হাঁহি আছে। তো আপোনালোকে ইয়াত চব বস্তু ফিক্স প্ৰাইজত পাব আৰু কিডছৰ বেছিকৈ কাপোৰ পাব। লগতে লেডিছৰো আছে, কিন্তু কিডছৰ বেছিকৈ আছে। তো দাদা নতুনকৈ দোকানটো খুলিলে লোকেশ্যনটো দি দিয়ক, ক'ত আছে? নতুনকৈ মানে যিসকলে জানা নাই সেইসকলে আহিব কিনিবৰ কাৰণে। কলেজ ৰোড গ্ৰামীণ বিকাশ বেংকৰ অপজিটৰ লগত যিটো বিল্ডিং আছে আসাম গ্ৰামীণ ফাৰ্ষ্ট ফ্ল'ৰ। ঠিক আছে। তো গাইজ আপোনালোকে আহিব ইয়াতে। তো ইয়াতে ধুনীয়া ধুনীয়া কালেকশ্যন আছে। এইটো কি মাৰিয়া কিবা? মাৰিয়া কিডছ। ইয়াতে কেৱল কিডছৰ কাপোৰ বেছিকৈ পাব। তো আপোনালোকে আহিব বাচ্ছাৰ কাৰণে কিবা কিনিব হ'লে। তো ইয়াতে আছে। তো আহিব হ'লে আপোনালোকে। এতিয়া আমি ইয়াতে কিবা কিবি লৈছোঁ। দাদাই ইয়াতে বিল চিল বনাই আছে আৰু কাপোৰবোৰ পেকেজিং কৰি দি আছে আমাক। তো এতিয়া আমি কাপোৰ কিনিছোঁ, দাদাই বিল চিল বনাই আমাক দি দিলে। তো এতিয়া কাপোৰকেইটা আমি হাতত লৈছোঁ। এতিয়া যামগৈ ইয়াৰ পৰা। তো এতিয়া পইচা দিব লাগিব। দেউতাই পইচা উলিয়াই আছে, মোৰ হাতত দিলে। মই এতিয়া দিলোঁ দোকানীজনক। তো দোকানীজনে পইচা পাই একদম ফূৰ্তি। এতিয়া আমাৰ শ্বপিং কৰা শেষ হ'ল। তো দাদা এতিয়া আমি আহোঁ, সময় পালে। ঠিক আছে, থেংক ইউ।
এতিয়া আমাৰ ড্ৰেছ কিনা শেষ হ'ল এতিয়া আমি যাই আছোঁ বেলেগ এখন দোকানত চেণ্ডেল তাৰপিছত পাৰ্চ আৰু সাজাৰ কাৰণে কিবা কিবি বস্তু কিনিব লাগিব সেইখিনি বাকী আছে তো এই দোকানখনতে যাম যাই কিনে আমি বস্তুবিলাক কিনিম তো আপোনালোকেও চাই থাকক এই দোকানখন মন্দিয়া হাই স্কুলৰ মানে বিপৰীত সাইডত হয় তো ইয়াতে আপোনালোকে পাইকাৰী ৰেটত বস্তুবিলাক পাব খালি আমাক কিবা দিয়ক কিনিম কি কিনিব চুৰি মালা যিবিলাক আছে সেইবিলাক কি ল'ব পাৰিব সেইবিলাক কি ল'ব ঈদ আহিছে হাজাৰ বস্তু লাগে লাগেই তো আৰু কি ল'বা ভণ্টি এইফালে হা কোৱা কি ল'বা কিবা লোৱা নেকি খালি বাহিৰ কৰিব দিয়া লোৱা চাই থাকিলে কেনেকুৱা হ'ব সেইটো দিব দোকানটো সৰু হৈছে দোকানটো সৰু হৈছে এইফালে মাল আছে মালবিলাক দেখাই দিম। সৰু হৈছে তথাপি বহুত বস্তু পাব আপোনালোকে ইয়াতে আহিব আহিলে লওক তো আমাৰ ঈদৰ শ্বপিং কৰা প্ৰায় শেষ মানে শেষেই আৰু এতিয়া ঘৰৰ ফালে যাই আছোঁ তো আপোনালোকক আকৌ এবাৰ এডভান্স ঈদ মুবাৰক আৰু ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব থেংক ইউ